আমি কামফাবুৰ্গীয়ে গ্ৰহণ কৰিব নোৱাৰে কিয়নো 2017 বছৰ তেখেতে ইয়াত শাসন কৰিছিল সাপ্ৰেছন অপাৰেশ্যন ডিপ্ৰেছন তেখেতে কৰিছিল মানুহ হত্যা কৰিছিল তেখেতে আমি সাপোৰ্ট কৰিব নোৱাৰো আৰু আমাৰ আজি যিখিনি আমাৰ ইউ পিপল দলৰ যিখিনি পতাকা সেইটো আমি নামাইলো আৰু আমি জ্বলালো এটো কাৰণে আশা কৰিছো আমাৰ 14 চিৰাংদুৱাৰ সমষ্টিত আমি নিৰ্দলীয় ক্যান্ডিডেট হিচাপে আমি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম আমি বাছনি কৰিছো আৰু আমি আগন্তুক সময়ত তেনেকুৱা আমি কাম কৰিবৰ কাৰণে আগবাঢ়িছো আপুনি নিজে ব্লক সভাপতি আছিল মই ব্লকৰ সভাপতি আছিলো ব্লক সভাপতি পদত্যাগ কৰাৰ পিছত কিবা থাকিব জানো মোকটো নালাগে মোৰ পদবী নালাগে মই সমাজৰ কাৰণে অঞ্চলৰ কাৰণে এই এৰিয়াৰ কাৰণে আমি লাগি আছো দলৰ কাৰণে লাগি আছিলো কিন্তু হাইকমানে যদি আমাক এইবোৰ ঘোষণা বা এইবোৰ আমাক দুৰ্ভাগ্যজনক যদি কৰিব বিচাৰে তেনেহলে আমি দলৰ পৰা আমি পদক্ষেপ নিশ্চয় কৰিব লাগিব আপোনালোকে কামফাবুৰ্গীয়ে গ্ৰহণ কৰিব নোৱাৰে নেকি আমি কামফাবুৰ্গীয়ে গ্ৰহণ কৰিব নোৱাৰে কিয়নো 2017 বছৰ তেখেতে ইয়াত শাসন কৰিছিল সাপ্ৰেছন অপাৰেশ্যন ডিপ্ৰেছন তেখেতে কৰিছিল মানুহ হত্যা কৰিছিল তেখেতে আমি সাপোৰ্ট কৰিব নোৱাৰো ৰাইজে তেখেতে বহুত নিদিব আমি দুটা বছৰ বা দুবাৰ তেখেতে আমি হাৰাই দিলো 2020 তেখেতে আমি হাৰাই দিলো 2024 লোকসভা নিৰ্বাচন আমি তেখেতে হাৰাই দিলো আমি তেখেতে নিবিচাৰো আমি নতুন মুখ ডাইনামিক লিডাৰ আমি বিচাৰিছো ডক্টৰ সংগ্ৰাম ব্ৰহ্ম শৰ্মা আমি বিচাৰিছো